Man, don't do this, man. What the man? Coba. No. Hello buddies, welcome back to my channel. I'm Sanu and you are watching Travel Knowledge. So, এতিয়া বৰ্তমান লালমাটি আছো। এতিয়া আমি পামহুৰিৰ ফালে গৈ আছো। কোনবা এটা গাঁও নহয় আমি ক'ত গৈ আছো? লালমাটিত আছো আমি নালাপাৰা এইফালে জিমলি গাঁও। নালাপাৰা হৈ কোনবা জিমলি গাঁও তাতে যাম। তো আপোনালোকে ভিডিঅ'টো চাই দিব লগ পাম হাইৱে। এতিয়া আমি নালাপাৰা ৰাস্তা দি সোমালো। একচুৱেলি আমি বেছি আগুৱাই গুচি গ'লো তাৰমানে কথা কওঁতে বেছি আগুৱাই গুচি গ'লো। এইবাৰ নালাপাৰা ৰাস্তা দি সোমালো। আমি গৈ আছোঁ ঝুমৰি গাঁও। আহি আপোনাৰ এইফালে আহিলোঁ নালাপাৰা ক্ৰছ কৰি। এতিয়া আপোনাৰ কিবা উমাং গল্ড উড এনেকুৱা কিবা দেখা পাব। তো ইয়াতে খুৰা কেইজনক লগ পালোঁ। তো একচুৱেলি এইফালে যাব লাগে। তো ঝিমৰি গাঁও নহয়, একচুৱেলি লোকেশ্যনটো বেলেগ নয়ন, ঝিমৰি গাঁও বুলি নকয়। তো হাতী চাতি ওলাই বোলে। আমাক মানে কৈছে আৰু ভালকৈ যাব যোৱাৰ কাৰণে ক'লো ব্লগ চগ বনাব যাম। লাগে পাৰবি যা বুলি আমাক যাব দিলে আৰু। তো গৈ আছোঁ ঝিমৰি গাঁও নহয় দেই, নামটো কিবা বেলেগ। ৰাস্তাবোৰ চাওক, ৰাস্তাৰ নতুন মানে আপোনাৰ এইটো বহাইছে, কি বুলি কয় ব্লগ বহাইছে ৰাস্তাত। ধুনীয়া ৰাস্তা। আৰু এবাৰ বাৰ পৰা গালি খাব লাগিব মই। ক'ত গৈ থাকা মই এইবোৰ মাজতে এটা দিছিলোঁ মই পিলিং কাটা বাই নদী হৈ গ'লে জাৰ্চি। এইটো কি গালি খাইছোঁ বাবা মই। এতিয়া এইটো কাৰণে গালি খাব লাগিব, কিন্তু গালিটো খাব লাগিব কিন্তু ব্লগতো দিব লাগিব। গালিটো খাই ল'ম বাৰু আপোনালোকৰ কাৰণে। আপোনালোকৰ যিহেতু মই ব্লগটো দিব লাগিব, অলপ মানে বেলেগ ঠাই ঠিকলৈ অলপ ওলাই যাব লাগিব। বহুত গালি পাৰে মানে নক'ব আৰু দেই। তথাপিও ওলাই আহিছোঁ, হাতী চাতি ওলাই এইটো গাঁও নহয়, কিবা এইটো গড়ভাঙা হয়। একচুৱেলি গড়ভাঙা হৈ কিনে আমি ক'ৰবাত ওলাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব আৰু ভাল লাগিলে লাইক কৰিব। আৰু ভিডিঅ'টো যিহেতু ভিডিঅ'টো ভিউটো আহে, ধৰক মই কথাটো কৈছোঁ, ভিউ আহে 200টা, লাইক আহে 20টা 25টা। এইটো কি তাৰমানে চাই গ'লে কি কৰে, লাইক নকৰে থৈ দিয়ে। ডিছলাইক কৰি দিয়ক, বেয়া লাগিছে। ভাল লাগিছে বেয়া লাগিছে দুটা অপশ্যন আছে তাত। ভাল লাগিলে লাইক আৰু বেয়া লাগিলে ডিছলাইক। এটা ক্লিকে ভিডিঅ' চাওঁতে ক্লিক কৰিব পাৰি। তো এইটো কৰি দিব কাইলৈ। তো সেয়াই আৰু গৈ আছোঁ আমাৰ ট্ৰাইব বজাৰ চজাৰ কৰি কেনে বাহিৰতে বিকিছে। আপোনাৰ এটা গড়ভাঙা ওলাই নেকি? এইটো গড়ভাঙা ওলাই ন? গড়ভাঙা তো একচুৱেলি গড়ভাঙা নৰ্থ ঝুমৰি গাঁও। ইয়াক এতিয়া টাকলাত মই দিওঁ নেকি? এটা বহাই দিওঁ, নবহাও দিয়ক আৰু। যিহেতু ইয়ে লৈ আহিছে প্লেচটোত। আৰু আজি দাদাৰ বাইকতে আহিছোঁ। এইটো পূৰা হাবি হয়, জংঘল হয়, ফৰেষ্ট এৰিয়া হয় এইটো। তো গৈ আছোঁ, এই ৰাস্তা হয়। টাৰ্ণিংবোৰ চাওক, চব ব্লক পাই দিছে বা। কিন্তু ইয়াতেতো যদি ট্ৰাক চাক আহে এই ব্লকটো কিবা ক্লক হৈ যাব। ফ্ৰডিং ৰাস্তা পালোঁ এতিয়া আহি বাপৰে। তো নয়ন ভাই ভালকৈ চলাবা। সৰু নিজৰা বৈ গৈছে। তো এতিয়া চব মানে পাহাৰৰ মানুহ। আই থিংক মানে যোনবোৰ শাক পাচলি আছে এইবোৰ সিহঁতৰ গাঁৱৰে এইবোৰ তলত যাই কিনে সিহঁতে নিজৰ ঘৰটো উভতি গৈ আছে। তো আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন। অকল এতিয়া ৰাস্তাই পাই আছোঁ, পুৰা জংঘলৰ মাজে আহি আছোঁ। ফৰেষ্ট এটা অফ ৰাইডিং ৰাস্তা। তো
তো তেনেকৈ গৈ আছোঁ। মানে ঠাইটো বহুত নিজান হয়। মোৰ এতিয়াৰ এক্সপিৰিয়েঞ্চৰ কথাখিনি কৈছোঁ, ঠাইটো বহুত নিজান হয়। চাৰিওফালে জংঘলটো, ইয়াতে জংঘলী, এতিয়া মই হাতীৰ গুও দেখা পালোঁ একচুৱেলি। তো হাতী চাতী ওলোৱাৰো চান্স থাকে। তো মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যোনবোৰ ভিউৱাৰ ধৰক দূৰৰ কোনোবা যদি মানে তেনেকুৱা আহা ইয়াতে নাহিব বুলি ক'ম, কাৰণ ঠাইটো বহুত নিজান হয় আৰু হাতীৰ যোনটো দেখা পাইছোঁ বাইক চাইক ঠিক নাথাকে। ভিডিঅ'টোকে এনজয় কৰক নেচাৰটো। আৰু এতিয়া আমিতো গৈ আছোঁ, লাহে লাহে গৈ আছোঁ। সেয়াই ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তাজা হাতীৰ গু, তাজা হাতীৰ গু। ইয়াতে মানুহ আছে, ঘপকে দেখা পাওঁ, গাড়ী চাড়ী দেখা পাওঁ, বাইক দেখা পাওঁ। তো ইয়াতে বাইক ইয়াতে চাব পাৰে, মানুহ নাথাকা নহয়, মানুহ আছে। কিন্তু পাৰ্টি চাৰ্টি খাই আছে। একদম সঁচা কথা কৈ আছোঁ, আহি থাকোঁ ন, এই চাইডে নদী চদী আছে, ধুনীয়াকৈ নেচাৰেল ঠাই হয়, ঠাইটো বহুত ধুনীয়া একদম। কিন্তু আহি থাকোঁ ন, পূৰা নিজান হৈ থাকে। আমাৰ ভয় লাগে, সঁচাকৈ ভয় লাগি আছে। কিন্তু যেতিয়া মানুহ জানো দেখাব তেতিয়া অলপ ভাল লাগে আৰু। বাইক চাইক ৰখা থাকে, মানুহে মানে অলপ পাৰ্টি চাৰ্টি কৰি আছে, পিকনিক চিকনিক কৰি আছে, মানুহ আপডাউন, তেতিয়া অলপ ভাল লাগিছে। নহ'লে বাপৰে মনটো যেনেকুৱা ঝিকচাক বাঢ়ি থাকে। ৰাস্তাটো পূৰা এক্সট্ৰিম হয়। চাইডৰ ফালেতো নিজৰা এটা গৈ আছে, নদী এটা গৈ আছে। তো সেয়াই আৰু হয় নেকি? কিবা গুৱাহাটী ল'ব পাৰিম আৰু আপোনাৰ নহয় সিফালে পাৰি তো ৰাস্তা বনাই আছে, এক্সট্ৰিম লেভেলৰ ৰাস্তা। তো ইয়াতে কাম কৰা মানুহ কাম কৰি আছে, ৰাস্তাটো পূৰা ঠিক কৰি আছে। মই নামি যাওঁ নেকি? নামি যাওঁ নেকি? নামি যাওঁ ৰাস্তা দেখিছে? তো ৰাস্তা একচুৱেলি পূৰা ৰিপেয়াৰ কৰি আছে। ৰাস্তা চাওক না, ৰাস্তা আল্টিমেট লেভেলৰ ৰাস্তা আৰু তাজা হাতীৰ গু। নামি গ'লোঁ, ৰাস্তাটো বহুত বেয়া। চাওক মাইলা তেনেকুৱা ৰাস্তা হৈ গৈ আছোঁ। তাৰ পৰা জল্দি ওলাই যোৱাটো ভাল। ৰাস্তাটো কিন্তু বহুত ভয়ংকৰ দেই। আৰু এটা কথা, ইয়াতে নেটৱৰ্ক নাপায় সকলোৰে। জিঅ' আৰু ভোডাফোন নেটৱৰ্কে নাই। এটা ছাব্বিছ হৈছে। মানুহ অলপ দেখা পালোঁ। ৰাস্তাটো খুবেই বেয়া, মানে খোজকাঢ়ি গ'লে শ্লিপ খায়। তো বাইকৰ চকা ভাবক কেনেকুৱা শ্লিপ খাব। তো মই ইয়াক অলপ আগলৈকে যাব দিছোঁ। মোৰ মানে খাই আছে বহুত ৰাস্তা, কিন্তু ঠাইটো বহুত ধুনীয়া। তো গৈ আছোঁ, ৰাস্তাটো বহুতেই বেয়া, এক্সট্ৰিম লেভেলৰ ৰাস্তা। কিন্তু এতিয়াতো বৰষুণ চৰষুণ নাই, কিয় বা ৰাস্তাবোৰ বেয়া। নেচাৰ এক্সট্ৰিম লেভেলৰ ৰাস্তা, মানে এক্সট্ৰিম লেভেলৰ ৰাস্তা, নক'ব ৰাস্তাটো। নাহিব ইয়াতে নাহিব দেই, ইয়াতে নাহিব আপোনালোকে।